এয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱে মানে আমাৰ মৰমৰ মামাদেৱে আগন্তুক ৰঙালী বিহুৰ ওলগ জনাই এখনি ধুনীয়া ফুলাম গামোচা দি পঠাইছে। ফুলাম গামোচাখনি কেনেকুৱানো আপোনালোকৰ সন্মুখত আপোনালোকক দেখাবলৈ বিচাৰিছো। এয়া ফুলাম গামোচাখনি ধুনীয়াকৈ দি পঠিয়াইছে। মামালৈ ধন্যবাদ জনালো। আকৌ ইয়াতে এইখনো ধুনীয়াকৈ দি পঠিয়াইছে, থৈ দিলো। এয়া মৰমৰ মামাদেৱে দি পঠিওৱা ধুনীয়া ফুলাম গামোচাখনি এবাৰ ডিঙিত লওঁ। বক্সৰ ভিতৰত আৰু কিবা আছে নেকি চাওঁ বাৰু। মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱে আমালৈ বুলি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা পত্ৰ ঠিক আছে। এই চেগতে আমিও আমাৰ ফালৰ পৰা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱলৈ আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে গোটেই আমাৰ অসমবাসী ৰাইজলৈও আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।